হেল্ল' মোৰ অসমবাসীৰ ৰাইজ এতিয়া আমি বিয়া ঘৰত গৈ আছোঁ আমাৰ সৰুজনী ছোৱালী ঘৰত তাৰপিছত আমাৰ মানে ডাঙৰজনী ছোৱালী বিয়া নামত পৰিছে এতিয়া আমাৰ সৰুজনী ছোৱালীৰ ঘৰত আহি আছোঁ বিয়া ঘৰত বিয়া বিয়নী খাব আহি আছোঁ না হয়নে নহয় ডাঙৰ হয় 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 অঁ এই গাড়ী চলাই গৈ আছোঁ এতিয়া আমি বিয়নী ঘৰত বিয়নী ঘৰত আহি আছোঁ এইপিনে আমাৰ ডাঙৰ আহিছে ভণ্টি আহিছে আমাৰ পেহা আহি আছে আৰু জেঠী আগত চাইকেল চলাই গৈ আছে এই আমাৰ আৰু এজন মানে আগত চাইকেল চলাই গৈ আছে বিয়নী ঘৰ পামেহি আৰু বিয়নী ঘৰ পালে আমাৰ পৰিৱেশটো দেখাই আছোঁ আমাৰ ডাঙৰ যায় আমাৰ বিয়নী ঘৰত কি কৰেগৈ ভিডিঅ'টো চাই থাকিব এইজন গৈ আছে আগত এজনে আগত পঠাই দিছোঁ আমি বসন্তীলৈ গৈ আছোঁ না কি কথা ডাঙৰ হয় আমি গৈ অল বটল বসন্তী টুমটুম টুমটুমলৈ গৈ আছোঁ মানে এতিয়া বিয়নী ঘৰত কেনেকুৱা কি হেৰি জনাইছে কি আলোচনা কাৰণে গৈ আছোঁ হা অঁ বিয়নী ঘৰ পাইছোঁ আহি আচলতে আমি ঘৰৰ পৰা ওলাওঁতে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ পিছে নোৱাৰিলোঁগৈ টাইম মিলাব নোৱাৰিলোঁ এতিয়া আমি গাড়ীতে আহি ভিডিঅ' কৰি আহি আছোঁ ন কি হয় এয়া ভিডিঅ' আমি নিজে বনাইছোঁ অঁ নিজে বনাইছোঁ আৰু মানে পাইছোঁ আহি আৰু এই পালোহি আৰু পালোঁ আহি আমি আপোনালোকে চাব ভিডিঅ'টো কেনেকুৱা হৈছে বিয়নী ঘৰত অঁ এইয়া পাই গ'লো আহি বিয়নী ঘৰত এয়া দেখিছে এয়া মানুহ মানে নাম গাই আছে কিবা নাম চলি আছে মানে বুঢ়া বিয়া চলি আছে আৰু এই আমাৰ চব ডাঙৰ আহিছে বিয়নী ঘৰত না কি কয় মই ডাঙৰ আহিছে বিয়নী ঘৰত আহিছে মানে এতিয়া অলপ মুখখন মুচি ল'ব আৰু নতুন বিয়া ঘৰত আহিছে যে হা চাই লওক এই নাম গাই আহি গ'লোঁ আমি বিয়নী ঘৰত পাই গ'লোঁ হা এই আমাৰ ডাঙৰ অসম দেখা আহি গ'ল চবেই আহিছে আমাৰ দাদা আহি গ'ল এতিয়া ক'লৈ আহিলোঁ কচোন ভাগিনজনী ঘৰলৈ নতুন বিয়া ঘৰলৈ এনেকৈ ক'ব লাগিব নতুন বিয়নী ঘৰলৈ আহিছ হা আমাৰ পেহা আহি গ'ল এপেক এপেক টানি লৈছে এই আমাৰ ডাঙৰ দেখোন দুপেক টানি দিলে এই এনেকৈ হ'লে নহ'ব ঢিলা আছে সেইকাৰণে দুপেকে মাৰি দিলে আমাৰ এতিয়া ডাঙৰটোৱে কিমান মাৰিলে দুপেক নে কি আৰু পেক মাৰিব 3 পেক মাৰিব বোলে এই আমাৰ অসমীয়া পৰম্পৰা খোৱাটো ভাল